চাবৰ ভিডিঅ' মিছ নকৰি ওলাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টা বাটনটো প্লিজ টিপিবলৈ নাপাহৰিব। ভাই আমাৰ জীৱনটো এনেকে গুণ্ডাগিৰি কৰি থকাতেই গাল দে। কি হ'ব সি বিদেশত যাই চাকৰি কৰিব বিচাৰিছে। তাকেতো ৰূপমৰ কি ভাল লাগ দেখছা না। আমাৰ বুতৰ মাহ পায় আমাৰ এতিয়া গাছৰ তলত ভাং মদ খাই থকাতেই গাল জীৱন। গাছৰ তলত মানে কি LP স্কুল হাইস্কুলত পিছতে গেল আমাৰ জীৱন। তাকেইতো এতিয়া ৰূপমক দেখছা না মালামাল সি মানে কি সিও আমাৰ দৰে ঘটিৰাম বাতিৰামেই আছিল আগতে, কিন্তু তাৰ মাকে ঠিক লাগি দিলা। মাকে তাৰ জীৱনটো গোটেই ভালদৰে কৰি দিলা। আগতে আমাৰ লগতে একে স্কুলত বহা ধৰ গাছৰ তলত শৈফ্ৰামৰ তলত চুৰ কৰা হয়নে নহয়? হয়নে? ঘৰৰ পৰা কিমান পইচা চুৰ কৰিম আমিও। ঘৰৰ পৰা আমি এতিয়া পইচা খুজিব লগা হৈছে চিগাৰ খাবৰ কাৰণে। আমাৰ জীৱনটো এনেকৈ গেল। আমি গৰীব মানুহ কিয় মাকে তাক ঠিক লাগি দিলা। সিহঁতো আমাৰ দৰে আছিল কিন্তু কাৰ কপালত কি লিখা আছে কি গম কাৰণে ঘৰত গালি খাব লগা হৈছে। কি কৰি আছে চাকৰি আমি কৰিছোঁ বেকাৰ হয়নে নহয়? তাৰ কাৰণে কি হ'ব তাক লগ পালে একদিন মজাই দিব পাৰিলোঁ হয় না কি ক? ব্যৱস্থা কৰিব লাগিছিল। তাকেতো সিটো বহুত দিন অহা নাই বাল্যকালৰ লগ তাৰ লগত সেনা কৰিব ভালো নালাগে। আপুনি বুজি পাইছা না নহয়? কি হ'ব তাৰ কাৰণে আমি দিন ৰাত গালি খাই থাকোঁতে বোলো তহঁতও কিবা এটা কৰ দেউতা নাই এনেকৈ আমি নকৰিম কি? আমি এই ৰঞ্জন বৰা চখনত স্কুলত বহি থাকোঁতে গেল আমাৰ জীৱনটো আকৌ কৰিব পাৰে ন। কিন্তু এদিন নহ'লে এদিনতো আমাৰ গাঁৱলৈ আহিবই, তাক তেতিয়া ভালকৈ মজাটো দিব লাগিব। তাৰ লগত ইমানখিনি কৰিব আমাৰ ভাল নালাগে কাৰণ আমাৰ সৰুৱে লগ না। বাল্যকালৰে একেলগে পঢ়িলোঁ 6-7 বছৰ একেলগে তাৰ লগত অতিবাহিত কৰিলোঁ। তাৰপিছত তাক সেনেকুৱা কৰিবলৈ আমাৰ একদম ভাল নালাগিব। তাৰ কাৰণে আমাৰ একদম জিনা মুস্কিল হৈ গৈছে। কি কবি ঘৰত মোক গালিয়ে পাৰে আকৌ যাব নোৱাৰা হৈছোঁ। মোকো গালি পাৰে চাইকেলখন ওলাম ক'ত ওলালি পিছফালৰ পৰা গালি পাৰে আগে। তোক মোক বুলি নহয় দে আমাৰ গোটেইকেইটাৰেই এনেকুৱা হৈছে। বাকীকেইটা অহা নাই ন তাহাঁতৰ লগতো অলপ কথা ইত্যাদি লৈ আহিলে বিষয়ে কিন্তু আহিলে ভাল আছিল। সিহঁতক মাতি আগৈ অনদিনাতো এইখিনি টাইমত আহিলে। তাকেতো আজিতো দুটাই বাজিল ন সেইটো ভাত খাবও টাইম হৈছে। কি কৰা যায় সিহঁত আহক সিহঁতে নেকি? আহিবৰ টাইম হৈছে এইটো। যা ৰিয়ান তাক মাতি আগৈ সিহঁতক। ঐ তহঁতক সুধি আমাৰ ৰাজে ৰখি আছে ব'ল। আজি মই নাই বুলি লিখিছিলোঁ ব'ল দে। আমাৰ ৰাজ আহি আছে ৰাজে কি কম সিহঁতে ইমান দেৰি হ'ল কিয় অহা নাই? আহি আছিলে ঠিক আছে আমি অলপ দিন ৱেইট কৰোঁ আৰু অথনিৰ পৰা তহঁতক ৰখি ৰখি ভাগৰি পৰিছোঁ। তহঁতে আমি নাহিবি বুলি ভাবিছিলোঁ। আমি আৰু কিয় আমি সদায় আহোঁ এখিনি জেগাতে বহুত তহঁতে আৰু কিয় না এই ৰিয়ানে আমাক খবৰ দিলে তহঁতে আহ বুলি। ৰিয়ানক ময়ে পঠাইছোঁ। আমি কেতিয়াবা তোৰ পৰা ৰখি আছোঁ। ভাগৰি পৰিছোঁ বহুত ভাগৰ লাগিছে। বেয়া নাপাবি। প্ৰিয়ম আমিতো যেতিয়া গোটেইকেইটাই লগ হ'লোৱে কিবা এটা পাৰ্টিয়ে হৈ যাওক না কি? পাৰ্টি খাব পাৰি কিন্তু বিদেশত থকা বন্ধুজন আহিলে বেছি পাৰ্টি হ'ব ইয়াত। না কি কওঁ? ইয়াত সৰুকৈ এটা সৰুকৈ খাব পৰা নাই। ঠিকে আছে তই পইচাটো দি দে। প্ৰিয়ম আনিছোঁ ল বঢ়িয়া ভাই আনিছোঁ দে বচোন। এই বস্তুটো যেতিয়া আনিলোৱে গোটেইকেইটাই বহিলো ইয়াতে। দে এই বাকী দিওঁ দিয়ে হেল্ল' মা মই যাই আছোঁ এই পামেই আৰু পৰহি মানে আজি টিকট কাটিছোঁ পৰহি মানে পাম আৰু বৰ বহুত দিন আড্ডাই মাৰা নাই আড্ডাই মাৰিব তাত মোৰ ঘৰত কাম আছে অলপ কালি আহিম দে
संदेशे आते हैं हमें तड़पाते हैं जो चिट्ठी आती है वो पूछे जाती है कि घर कब आओगे कि घर कब आओगे लिखो कब आओगे कि तुम बिन ये घर सुना ঐ তোৰ ৰূপমচোন ৰূপমে এই ৰূপমা বহুত দিনৰ মূৰত আহিলে দেখোন কিয় তহঁতে এতিয়া আড্ডা মাৰোতে আছ তে তোৰ দৰে আমি আৰ্মি নহয় তো এতিয়া তোৰ কপাল ফুলি গ'ল আমাৰ আৰু এনেকৈ থাকোঁতে যাব জীৱনটো প্ৰিয়ম তইও এনেকে থাকিলি আৰু তোৰ লগত নাই ভাই একো কামেই পোৱা নাই কি কৰিবি আজিকালি মোৰ দৰে চৰকাৰী চাকৰি পাবলৈ হ'লে অলপ কষ্ট কৰিবই লাগিব হয়তো ভাই যি সময়ত আমি কষ্ট কৰিব লাগিছিলে সেই সময়ত আমি একো কষ্ট নকৰিলোঁ তোৰ দৰে চাকৰি পাবলৈ হ'লে কপাল লাগিব আমাৰখন কপাল নহয় চতাল গোটেইবিলাকৰে এইবিলাক বাদ দি এতিয়া খবৰ কওঁ তহঁতৰ আমাৰো খবৰ কি হ'ব বেকাৰ আমি চব তোৰ কওঁ মোৰ ভালেই দে মোৰ বোলে ঘৰত বিয়াৰ কথা চলিছে সেইবাবে কেইদিনমান ছুটী লৈ আহিলোঁ ৰ কেতিয়াবা মানে এমাহৰ বাবে ছুটী লৈ আহিছ মই এমাহৰ বাবে আহিছোঁ ঠিকে আছে এমাহটো আমাৰ লগত এনজয় কৰিবি নে না বিয়াৰ কথাই ভাবি থাকিবি নাই নাই আৰু এনজয় কৰিব লাগিব এই এমাহটো ছুটী পাইছোঁ ঠিকে আছে এই ভাই তোৰ বিয়াৰ খবৰ ওলাইছে একদম মনে মনে বিয়া পাতিবলৈ ওলাইছ বিয়া তেনেকৈ পাতিলে নহ'ব কিন্তু ধুমধামকৈ পাতিব লাগিব হয় দে ভাই হয় 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 দৰাত আকৌ চাকৰি কৰা দৰা চৰকাৰী চাকৰি চৰকাৰী চাকৰি কৰা ধৰা নাপায়েই মোৰ বিয়াততো তহঁতে লাগি ৰাখিব লাগিব ভাই মোৰনো লাগিব লগা কোন আছে বিয়াত হৈ দে ভাই আমি নহ'লে কোন লাগিব তোৰ বিয়াত ন ভাই হয় তোৰ বিয়া বৰ ধুমধামেৰে খাব দে ভাই মই যাওঁ দে মায়ে আৰু চিন্তা কৰি থাকিব যাবি দে বহুত দিন মূৰত লগ পাইছো আজি পাৰ্টিটো এটা হৈয়ে যাওক গোটেইকেইটা বন্ধু হৈ আছো না কি কওঁ হৈ দে নহয় দে ভাই মোক আৰু ঘৰত মায়ে চিন্তা কৰি থাকিব মায়েৰে মোক ইমান গাইড লৈ থাকে আজি আমাৰ ইমান বহুত দিনৰ মূৰত লগ পাইছে গোটেইকেইটাৰে পাৰ্টিটোৱে হৈ যাওক না কি কওঁ দে ভাই তোৰ যি খা মোক পইচাটো দে দে পইচা দে চাকৰি কৰা বন্ধু আৰু পইচা তোৰ পৰা ওলাম দে আমি 1 টকাও নিদিবি দে দে পইচা দে 2000 টকা খান ল আৰু যি খা খাবি 2000 গোটাই মাল আনিম কিন্তু ভাই আনিবি যি খা খাবি দে হ'ব দে মই যাওঁ ফটককৈ লৈ আহোঁ দে, তই আহ। ইয়াত বহি থাক আছো দে আনিলি নেকি নে অলপটি আনিলো দে এইটোৱে আজি যাত্ৰা কৰি দিওঁ আজি এইবিলাক কি আনিলি ভাই এইবিলাক মাল হয় এইবিলাক আমি নাখাওঁ নহয় এইবিলাক মোক বেয়া বস্তুবোৰ মায়ে খাবলৈ হাক দিছে আজি খাই চাচোন আজি খালে একো নহয় দে বহুত দিনৰ মূৰত লগ পাইছ নাই নাই বেয়া বস্তুবোৰ নাখাওঁ মই এই আজি আকৌ নহয়ে গোটেইকেইটা আমি বহিয়ে লওঁ আগত দে খাওঁ বঢ়িয়া লাগিব ভাই তই আজি খাবি তই প্ৰথম তই ফাৰ্ষ্ট টাইম অলপ খাবি তাৰপিছত তই নাখাওঁ বুলি নকবি দে হ'ব দে অকণমান দিবি কিন্তু দে হ'ব দে বল বহি লওঁ বল দে বল তই মাল বাক ইমান দিনত আমি বন্ধুক লগ পাইছো আজি ফূৰ্তি হৈ যাওক বাক 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 দেৰি নকৰিবি দেই ঘৰত কাম আছে আমাৰ मुझको पीना है पीने दो मुझको जीना है जीने दो तुम মায়ে ফোন কৰিছে চাগে আজিও মায়েৰে ফোন কৰে না লগৰতে একেলগে বহিছে ফোন কৰিছে আহিবি অ ভাই আজি এচাম আজিৰ দৰে কিন্তু এই সোণালী সুযোগ নাপাওঁ হৈ দে ভাই আজি এটা কামটো কৰি দিম মালটো কাৰ লগত আছে দে দে কাম দে কি আহি পাব খবৰ হৈ গৈছে খাই দিবি অলপ নিবি দে 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 কি আহি পাব ফোন কৰি ইমান দেৰিকে কৰিলি হে এই নহয় মায়ে ফোন কৰিছিলে মায়েৰে তো ইমানেই সকাম নাই আৰু বহুত দিনৰ মূৰত লগ পালো তলৈকে ৰখি আছো দে অকণমান দিবি অকণমান দিবি অকণমান দিলো দে मुझको पीना है पीने दो मुझको जीना है जीने दो তো কেম্বা লাগিছে ব্ৰেণ্ডেডটো বেলেগ ব্ৰেণ্ডেড নেকি তোমাৰটো হয় নেকি তই আনিছিলি তাকেতো মই ধৰিবই নোৱাৰিলোঁ ইমান নিচা হৈছে যে নাই মোক কি মাথাটো কেম্বা লাগিছে আৰু নাই নেকি ভাই আজি ৰঙীন পৃথিৱীত নাচিব পাৰিব তোৰ কাৰণে আমাৰ কিমান হাহাকাৰ হৈছে আমিহে জানো আজি এইকাৰণে পাবি নহয় তই তোৰ মায়েৰে আজি দুখত কান্দিব লাগিব
তই আমাক ফকতীয়া বুলি কৈ হাঁহিছিলি ন তাৰে পৰিমাণ তই পালি আজি তই দিম বুলি ভাবিয়ে আছিলো তোৰ মায়েৰে কয় আমাৰ ল'ৰা হেনো বিদেশত থাকে চাকৰি কৰে আমাৰ ঘৰত কি বুলি গালি পাৰে দুনিয়াৰ গালি পাৰে তোৰ কাৰণে আজি ফকতীয়া বুলি কয় ফকতীয়া বুলিতো ক'বই আমাক আমিতো একোৱে নকৰোঁ ন ঠাট্টা কৰে আমাক ঠাট্টা কৰে আজি তোৰ মায়েৰে দুখত কান্দিব লাগিব আমি আজি সুখত এতিয়া ওপৰত বিয়া পাতিবি ওপৰত চাকৰি কৰিবি তই আমাক ইণ্ডিয়ান আৰ্মি হয় ইণ্ডিয়ান আমি ফকতীয়া ইণ্ডিয়ান বুলি আমাক কয় কেতিয়া ইণ্ডিয়ান আৰ্মি হবি যা তোৰ মায়েৰ সপোন দেখুওৱা যা যা মাৰি এতিয়া বিয়া পাত কৈ যা এতিয়া বল 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 কোনোবাই দেখিলে সৰ্বনা হ'ব আহিব পাৰি বহুত দেৰি হ'ল ঐ বাবাৰে এটা মাৰিয়ে যাওঁ নেকি লাষ্ট ওলোটাকে যে যাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টা বজানটো বাজাই দিব আমাৰ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে আৰু আমি যে মাল খাইছোঁ মালটো মানে আপোনালোকে নাখাব এইটো আমি অভিনয়ৰ কাৰণে খাইছোঁ সেইটো স্বাস্থ্যৰ কাৰণে হানিকাৰক আপোনালোকেতো কোনেও নাখায় এইটো বস্তু মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম